নমস্কাৰ আপোনালোকে দেখিলে আমাৰ এই যাত্ৰা এতিয়া আমি অলপ ওলাই আহিছোঁ আজৰি হৈ অলপ ওলাই আহিছোঁ মোৰ লগত আছে মোৰ লগৰ কেইটা মই লগৰ হয় ধন্যবাদ এতিয়া আমি গৈ আছোঁ বিচৰ ওচৰলৈ গতিকে বলক উন্মাদ হৈহে পাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুলা এটি মন Welcome, welcome, welcome. Welcome. Wow. Potlu. Here they go. Wow, wow, wow. এইখন হৈছে কলংগুট বিচ সৰি তলটো গোটেই বালি হয় দেখিছে আৰু এইখন হৈছে সাগৰ কাইলৈ আপোনালোকক মৰ্ণিং ভালকৈ দেখুৱাম ইয়াততো গোটেই ডিজে নাইট পাৰ্টি আৰু গোটেই চাৰিওফাল অ'কে তাৰ পাছত এইখন খালী চকুৰে ভালকৈ দেখিলে আৰু এতিয়া মানে কি হৈছে বস্তুটো আন্ধাৰ একেবাৰে আন্ধাৰ যিমান পাৰি দেখুৱাব চেষ্টা কৰিছোঁ এইফালে মন কৰক আমি বোলো এতিয়া অলপ খাওঁ মানে কি খাওঁ স্প্ৰাইট আমি এইবোৰ জিতি বস্তু নাখাওঁৱেই ইয়াত চবে বিয়াৰ চিয়াৰ চব এভেইলেবল কিন্তু আমি স্প্ৰাইট খাম স্প্ৰাইট খাম বৰ্তমান আহিলোঁ কলংগুট ব্ৰিজৰ পৰা পৰি গৈছোঁ আৰু এতিয়া নমস্কাৰ বুলি কয় 12টামান বাজিব হৈছে প্ৰায় তথাপিতো ইয়াত মানুহ ক্ৰাউড দেখি আমাৰ অসমতহে মানুহবোৰে 8টা বজাত শুই যায় এতিয়া হাফ পেণ্ট হাফ চাৰ্ট পিন্ধি মানুহ ওলাই আহিছে বাহিৰলৈ কলকাতাতো দেখিলোঁ কিমান সোনকালে দেখিলে আপোনালোকে তাৰপাছত মানুহ মানে 2টা বজালৈকে ইয়াত এনেকৈ থাকিবই তাৰপাছত অলপ কমিব তেনেকুৱা হয় মানে বস্তুটো এতিয়া আমি আহি আছোঁ অকণমান হোটেলৰ ওচৰতে চাই লওঁ বোলো কিবা কিবি এটা এই হোটেলৰ মেপখন চাইছে খলিগও নাই দেখা ইয়াৰ কিছুমান হেৰি ৰখাইছোঁ ৰ'ব গোৱাত চুৱেটাৰ কেলে বিকিছে মইতো বুজি পেট্ৰলৰ ডিপু খুব কম আছে ইয়াত এইকেইটা ডিপু বেছি আমি ইয়াতে অলপ আজি অকণমান এক্সপ্ল'ৰ কৰিছোঁ কি কি আছে আপোনালোকক দেখুৱাইছোঁ বেলেগ বাকীটো একো নাই
ইয়াত আৰু গোটেই আপোনাৰ ধৰক হেৰি গোটেই মাৰ্কেটখিনি আছে ফৰেনাৰ দেখিছে ফৰেনাৰ এইবোৰ কিবা কিবি হেৰি আছে বিকিবলৈ হৈছে আমি পালোহি আমাৰ আকৌ ৰুম আমি অলপ টাইম ঘূৰিলোঁ আজি যিহেতু ভাগৰো লাগি আছে অলপ গতিকে ঘূৰি মেলি আহি এটা শুই আছে এফালে এটা শুই আছে এইফালে অ'কে আৰু আমি দুটা আছোঁ মই আছোঁ ইয়াত আৰু ই আছে ইয়াত হাই এতিয়া টাইম হৈছে আপোনাৰ 11:14 আমি যাম কাইলৈ মৰ্ণিং এতিয়া মই কিবা এটা অৰ্ডাৰ দিছোঁ খাই লওঁ আপোনালোকক গোৱা ফুৰাই থাকোঁ অ'কে ধন্যবাদ থেংক ইউ বাই বাই গুড মৰ্ণিং আমি কালি দেখুৱাইছিলোঁৱে আমি কেনেকৈ ঘূৰি আহি মেলি শুলোহি এতিয়া মই উঠিলোঁ অলপ উঠি মেলি মুখ হাত ধুই ফ্ৰেছ হ'লোঁ কিন্তু এতিয়া শুই আছে আমি লাহেকৈ ওলাই যাম আৰু ইয়াত অলপ টাইমত লাহেকৈ ষ্টাৰ্ট হয় এতিয়া ভাবিছে 9টা আৰু 9টা বজাত এতিয়া এইখিনি মানে 9টা বজাতো ইমানখিনি ভিৰ দেখিছে আপোনালোকে ইয়াত মানে হোটেল লোৱা মানুহবোৰো গাড়ী চাড়ী পাৰ্ক কৰি থয় সেইকাৰণে অলপ ভিৰটো বেছি হয় এইফালে পানী দিছে তাৰপাছত ৰ'দটো চক না ৰ'দ ঘৰত চুৱেটাৰ পিন্ধি থকা অৱস্থাত আমি মানে ইয়াত হাফ পেণ্ট গেঞ্জি পিন্ধি আছোঁ বাই বাই আপোনালোকক ফুৰাবলৈ লৈ গৈছোঁ বলক আমি অলপ ওলাই যাওঁ চাহ তাহ খাই আহোঁ ইয়াত থাকিব শুই ৰুম চাফা কৰিব আহিব যিহেতু হ'ব আমাৰ কালি খানা বেলেগ একো নাই চাওক আকৌ মানুহে সন্দেহ কৰে নহয় আমি মদ খাইছোঁ কিবা খাইছোঁ আমি তলত যাম খাই আহোঁ আমাৰতো কাইলৈ যিটো আছে ন আপোনালোকে মানে একদম চকড হৈ যাব গম পাইছে কাইলৈ আমাৰ আছে ৱাটাৰ স্পৰ্টছ স্কুবা ডাইভিং কিবা কিবি বহুত হ'ব চব দেখুৱাম এইবোৰ আমাৰ বুক কৰিছে প্ৰি বুক এতিয়া আমি কিবা এটা খাই যাওঁ চাহ তাহ ক'ত কি পাই নাজানো ইয়াত অকল মদৰ দোকান নাই গোটেইখন চাহ মানুহে মৰ্ণিঙতো মদেই খাই দেখি ৰকম ভাল লাগিছে আহিলোঁ এখন হোটেললৈ চাহ খাই লওঁ তাৰ পাছত আকৌ যাম তাৰপাছত অলপ বিচত ওলাই যাম আপোনালোকো থাকক লৈ যাম ধন্যবাদ চাহ খালোঁ বহুত সৰু কাপ তাত দিয়ে সেইকাৰণে আৰু অলপ চাহ বিচাৰিছোঁ আৰু কাপ তাৰপিছত কিবা লেমন ৰাইচ ইয়াত মানে বহুত ফেভৰেট হয় ইয়াত মানে বেলেগ নতুন মিঠাই চিঠাই নাই ইডলি আৰু লেমন ৰাইচ ইডলিটো দেখিছোঁৱে খাইছোঁ এতিয়া লেমন ৰাইচটো নাই কালি আমি দেখুৱাইছিলোঁ যে হেৰিটো বুলি কয় ৰাতি আহিছিলোঁ যে বিচত আহিছিলোঁ এইটোৱে বিচৰ ৰাস্তাটো ৰাতি অহা আমি দেখুৱাইছিলোঁ এতিয়া অকণমান বোলো দিনত যাওঁ নেই দে ভैया हो गया हमारा এইটো আমি কালি যে আহিছিলোঁ ৰাতি যিখন কালংগুট বিচত তো দিনৰ ভিউ দিনৰ ভিউ হয় এইটো আমি এতিয়া আপোনালোকৰ ওচৰত গৈ অলপ দেখুৱাব চেষ্টা কৰিম যিহেতু ওচৰত গৈ দেখুৱাব চেষ্টা কৰিম তলততো গোটেই বালি হয় খোজকাঢ়িবলৈ ট্ৰেক দিছে আৰু আমাৰ লগৰ এজনে ক'বই পৰা নাই মোৰ তিতিব মানে মন নাই এতিয়া মই যিহেতু ওলাই আহিছিলোঁ হেৰিৰ কাৰণে এইটো কি বুলি কয় কিবা এটা খাবৰ কাৰণে সি একেবাৰে নামিয়ে দিলেগৈ বিৰাজ
এইখিনি আমি ফুৰিবলৈ কিবা এটা খাবলৈ আহি এনেই ওচৰলৈ আহিছিলোঁ যিহেতু ই অকণমান চালে। তাৰপিছত এতিয়া আমি তলত যাওঁ। আমি লাহেকৈ ৰুমৰ পৰা ওলাই আহি দেখুৱাওঁ আপোনালোকক এই নৰ্মেল এতিয়া সাগৰ পাৰত আমি কিবা কিবি খালোঁ। এইবোৰ বৰ ভাল নহয় মানে কি বুলি কয় এইটো একদম অসমৰ নিচিনা নহয়। একদম মছলা দিয়াৰ পৰা চবটো এৰিছোঁ দেখিছে এইবোৰ এৰিছোঁ। অকল ভাতটো ৰাতিতে খালোঁ। বাকী এইবোৰ পনীৰ চনীৰ কিবা কিবি একদম খাব নোৱাৰি। আৰু এতিয়া যাম বিচত। বিচ আছে এইফালে। অ'কে এতিয়া আমি ওলাই আহিছোঁ সাগৰত পৰিবলৈ। সাগৰত ডুবিম এতিয়া। ইহঁতকেইটা গৈছে কিবা কিবি খালোঁ দেখিলে। এতিয়া আমাৰ খোজকাঢ়ি অহাটো একদম ওচৰত লৈছোঁ যিহেতু ইখন ইয়াৰ মেইন বিচ কলংগত আৰু এখন কি ইখনৰ নাম এইখন বিচৰ নাম কি আছিলে কলংগত আৰু ইখন বিচৰ নাম বাগা বিচ চৰি বাগালৈ আহিছোঁ। বাগা কিনাৰতে কলংগত দেখিছে এইবোৰ ৰাস্তা ৰ'ব। এয়া বিচত আমাৰ চানবাথ আৰু এতিয়া আমি যাম। বৰ্তমান আমি আছো এতিয়া আমি ভাৰতবৰ্ষত সাঁতুৰি আছো। আমি ইয়াত আছো বৰ্তমান এটা ঢৌ লৈ আছো। আপোনালোক দেখুৱাওঁ কেনেকুৱা হয় ঢৌটো। অ'কে আহিছে বৰ ডাঙৰ নহ'লেও এটা আহিছে। আমি ৰম এতিয়া বাছ বেয়া নিমখ গৈ আছো পাইছো। Kalau kita mau nol, tapi sah, kita zord. Semua bisa. Noi, telepon nuanu, jadi noi, telepon nuanu, nuanu, di konoi, telepon nuanu, jadi noi. এইজন চক শুই আছে বিন্দাস শুই আছে। নমস্কাৰ নমস্কাৰ আমি অলপ ফুৰিলোঁ মেলিলোঁ। তাৰপিছত ফোনটো লকাৰত থৈ গৈছিলোঁ মানে পানী জেগা যিহেতু সেইকাৰণে অলপ ভিডিঅ' চিডিঅ'বোৰ দেখুৱাব নহ'ল। ফুৰি মেলি এতিয়া ফোনটো আনি আছোঁ। আনি পেলাই এইকেইটা ইয়াত আছে। তাৰপাছত এতিয়া দুখনমান পিকচাৰ যি পাৰি ক্লিক কৰোঁ। তাৰপাছত ৰুম যাওঁ। তাৰপাছত কি কৈ আছোঁ ধন্যবাদ। আমি বিচৰ পৰা আহিলোঁ। আহি পেলাই কিবা অৰ্ডাৰ দিছে। আমি কিবা অৰ্ডাৰ দিছোঁ KFC খাই লওঁ। খাই লৈ অলপ ৰেষ্ট লৈ ওলাই যাম। আপোনালোকক দেখুৱাম। থেংক ইউ। নমস্কাৰ। আমি আহিছিলোঁ গম পাইছিলে আহিলোঁ। আহি পেলাই অলপ দেৰি জিৰাই মেলাই ল'লোঁ। খাই বৈ ল'লোঁ। তাৰপাছত এতিয়া অকণমান ওলাইছোঁ বোলো অলপ ফুৰি আহোঁ। এতিয়া আমি দুটা ওলাইছোঁ। বাকী ইহঁত দুটা অলপ বোলে ইয়াতে ৰেষ্ট লয়। কাইলৈ ৰাতিপুৱা যিহেতু আমাৰ ৱাটাৰ স্পৰ্টছ আছে অলপ ভাগৰো লাগিছে। আমি অলপ মাৰ্কেটকে ঘূৰিম আজি। কিবা কিবি ঘৰলৈও কিবা কিবি কিনিব পাৰে যদি কিনিম। আমি প্ৰায় যাওঁ অকণমান ওলাই। এতিয়া ৰাতিৰ ভিউ হৈছে এইটো মেৰা দিল গান লাগি আছে দেখিছে নহয়। ফুল DJ নাইট হৈয়ে থাকে। ভাল বেয়া চব পাব দেই ইয়াত। আপোনাৰ কথা ভাল লয় বেয়া লয়। ভাল ল'লে কমত হ'ব, বেয়া ল'লে বেয়াও হ'ব আৰু লগতে কি হ'ব পইচা খৰচ হ'ব। আমি আহিলোঁ বৰ্তমান এখন ট্ৰেভেল এক্সপ্ৰেছত। আমি এইবোৰ কিবা কিবি স্কুবাৰ কাৰণে আমি আহিছোঁ। এতিয়া বিৰাজে পে'মেণ্ট কৰিলে বৰ্তমান। সেইটো পে'মেণ্ট 4টা মানুহৰ কাৰণে ফ'কাছ হোৱা নাই কিয়
ফ'কাছ অ'কে এইটো পে'মেণ্ট 4টাৰ কাৰণে আৰু দাদাই একদম কাইলৈ আমাক লৈ যাব মৰ্ণিং পিক আপ কৰিব থেংকছ কিবা পালিনে Better like next time. অ'কে বেটাৰ লাইক নেক্সট টাইম এতিয়া আমি আকৌ যাম অলপমান ওলাই আমি কিবা কিবি লৈ আহিলোঁ দেখিছিলেই এতিয়া ওলাই আহিছোঁ আমি দুটা কিবা এটা খাবলৈ সিহঁতেকেইটা অকণমান শুইছে মানে স্বাস্থ্যটো অলপ ঠিক লগা নাই বুলি কৈছে কাৰণ বৰ পানীয়ে চানীয়ে নামি থকা হৈছে গা পাও বৰ বেছিকৈ ধুই থকা হৈছে ৱেডাৰটোও চেঞ্জ হৈছে ধৰক ইয়াত গৰম আমাৰ তাত আছিলে আমি চুৱেটাৰ পিন্ধি এতিয়া তলত আছোঁ আমি হাফ পেণ্ট পিন্ধি হ'ল সেইবোৰ কাৰণে গৰম ঠাণ্ডাটোৰ কাৰণে বেছি হৈছে সেইকাৰণে আমি এতিয়া অকণমান ছেফটিৰ কাৰণে মাস্কখন পিন্ধি আছোঁ এইটো বেয়া কথা নহয় এতিয়া আমি যাম কিবা এটা খাই ল'ম খাই পেলাই আৰু লাহেকৈ ৰুমত যাম ধন্যবাদ দাদাক বুজাই দিলোঁ যে আমি মছলা বৰ খাব নোৱাৰোঁ যে গতিকে আমাক ভাত আৰু দাইলত যিহেতু কম থাকে মছলা ভাত আৰু দাইলটোকে দিয়াৰ ব্যৱস্থা এটা কৰি দিয়ক তাৰপিছত মছলা চছলাও মানে নষ্ট হৈছে গতিকে নাখাওঁ সেই পানী আনিছে পানী খাই লওঁ তাৰপিছত ভাতটোকে খাম কি দি আপোনালোকক দেখুৱাম আপুনি এইটো খাই যাব পাৰিব কিন্তু গোৱাত মানে কি হয় অলপ বস্তুবোৰৰ দামটো এনেও বেছি হয় অলপ মানে বহুত বেছি হয় এতিয়া আপুনি যদি এইটো বাৰু নৰ্মেল 20 টকা আমাৰ ফালেও 20 টকা এইটো কিন্তু যদি আপুনি বিচৰ ওচৰত কিনিব যায় এইটো দাম 50 টকা হ'ল পানীটো অকণমান মেহেংগা হয় এতিয়া এইখন হোটেলত অকণমান কম হয় এইখনত 20 ল'ব চাগে 20 নহয় 30 মান ল'ব 20টো নিদিয়ে আৰু তেনেকৈ আপোনাৰ ধৰক মানে চাহ একাপৰ দাম 20 টকা ইমান কণী কাপ এতিয়া আমাক দিছে ৰুটি বাটাৰ লগাই পেলাই আৰু ভাত দিছে দাইল দিছে আৰু এইফালে পনীৰ মানে ভাজি মই অলপ খালোঁ মানে এই ৰুটি চুটি কিবা কিবি দিছে পাপৰ আৰু ভাত অলপ ধন্যবাদ এয়া মানে মছলা নিদিয়া এইখিনি আছে আৰু আপোনালোকে গোৱাত মদ পাব কিন্তু ORS নাপায় সেইটো অৱস্থা চাওকচোন মদ পাবলৈ ORS পাবলৈ বিচাৰি বুজে ORS নাই ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰ হ'বলৈ যে মই